খবৰ আপোনালোকৰ মই জুৰি পুনৰবাৰ স্বাগতম জনাইছো জুৰি ব্লগৰ অন্যটি ভিডিঅ' লৈ আশা কৰো ভিডিঅ'টো চাই ভাল পাব আৰু আজি মই দেখুৱাব লৈছো আপোনালোকক এটা জলপাই আচাৰ ৰেচিপি আৰু এই ৰেচিপিটো কেনেকৈ বনায় সেইটো মই ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম আপোনালোকে শেষলৈকে চাই যাব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব এণ্ড মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰো জলফাই আচাৰৰ বাবে মই ইয়াতে লৈছো 1 কিলো জলফাই আৰু এই জলফাইখিনি মই কুকাৰত বইল কৰি লৈছো আৰু বইল কৰি লোৱা হোৱাৰ পিছত মই এটা পাত্ৰত উলাই লৈছো আৰু এনেদৰে গোটেইখিনি জলফাই মই কাট কৰি লম ইয়া দেখিছেনে এনেদৰে কাট কৰি লৈছো মই জলফাইখিনি আপোনালোকেও এনেদৰে কাট কৰি লব কিয়নো জলফাইখিনি এনেদৰে কাট কৰি ললে আচাৰ হোৱাৰ পিছত তেল আৰু মছলাখিনি সোমাই যাব আৰু তেতিয়া খাবলৈ ভাল হ'ব আচাৰখিনি সেইভাবে মই এনেদৰে কাট কৰি লৈছো আপোনালোকেও এনেদৰে বনাই চাবচোন আৰু ভাল পালে কমেন্ট কৰি জনাব আৰু এইখিনিতে কও মোৰ ভিডিঅ'বোৰ ভাল পালে আপোনালোকে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব এণ্ড মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব আৰু যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটি লৈ ভিডিঅ'টো চাই আছে তেতিয়া হলে প্লিজ কৈছো মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব যাতে আগলৈ দিয়া ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ নটিফিকেশন পাই যায় আপোনালোকৰ এটা লাইক এটা কমেন্ট এটা শেয়াৰে মোক আগলৈ ভিডিঅ' বনাবলৈ উৎসাহ যোগাব গতিকে আপোনালোকে যাতে মোৰ ভিডিঅ'বোৰ লাইক কৰে কমেন্ট কৰে শেয়াৰ কৰে আৰু মোৰ চেনেলটি সাবস্ক্ৰাইব কৰে আৰু এনেদৰে মই গোটেইখিনি জলপাই কাট কৰি ললো এয়া মোৰ গোটেইখিনি জলপাই কাট কৰি লোৱা হৈ গল এয়া দেখিছেনে গোটেইখিনি জলপাই মই কাট কৰি ললো আৰু ইয়াতে মই দি দিম হালধি ইয়াতে মই প্ৰয়োজন অনুসৰি দি দিছো হালধি আপোনালোকেও দিব যিখিনি প্ৰয়োজন হয় সেইমতে দিব হালধি আৰু নিমখটো মই ইয়াতে হালধি দিছো 2 চামুচ আৰু নিমখ দিম 2 চামুচ এয়া নিমখ দি দিছো মই 2 চামুচ এতিয়া মই এই জলপাইখিনি ভালদৰে সানি লম কিয়নো এই জলপাইখিনি এনেদৰে সানি ললে হালধি আৰু নিমখটো ভালদৰে লাগি ধৰিব জলপাইখিনি সেইভাবে মই গোটেইখিনি এনেদৰে ভালকৈ সানি লৈছো এই দেখিছেনে ভালদৰে সানি লৈছো যাতে গোটেইখিনি জলপাত হালধি আৰু নিমখটো ভালদৰে লাগি ধৰে এয়া এনেদৰে গোটেইখিনি সানি লৈছো দেখিছেনে ভালদৰে সানি লৈছো আৰু এইখিনি খনা হোৱাৰ পিছত মই এই জলফাইখিনি ৰ'দত শুকাব দিম কিয়নো ইয়াৰ যিটো পানী ভাব আছে সেইটো ৰ'দত দিলে নোহোৱা হৈ যাব আৰু এইফালে মই মছলাখিনি ৰেডি কৰিছো ইয়াতে লৈছো মই ধনিয়া গুৰি এইখিনি লৈছো বগা বিহাৰ এইখিনি লৈছো জিৰা আৰু এইখিনি লৈছো সবগুটি আৰু এইকিটা লৈছো শুকান জলকীয়া এতিয়া মই এইখিনি আৰু এইটো লৈছো মিঠাতেলৰ পেকেট অনুপম লৈছো মই 200 পেকেট এটা লৈছো আৰু এইখিনি মই এটা কেৰাহীত ভালৰে ভাজি লম মছলাখিনি আৰু ভাজি লৈ এইখিনি মই মিক্সিত গুড়া হ'ব দিম মিক্সিত ভালৰে গুড়া কৰি লম এইফালে মই কেৰাহী এখন পাতি লৈছো গেছটো অন কৰি ইয়া আৰু কেৰাহীখন গৰম হোৱাত মই ইয়াতে দি দিছো মছলাখিনি এতিয়া এই মছলাখিনি ভালদৰে ভাজি লম এই মছলাখিনি ভাজাৰ পিছত এটা ধুনীয়া গোন্ধ আহিব সেই গোন্ধটো অহালৈকে আপুনি ভাজি ল'ব আপোনালোকে ভাজি ল'ব ভালদৰে আৰু মই এইখিনি মছলাখিনি সেই গোন্ধটো অহালৈকে ভাজি ল'ম
মানে ৰঙচুৱা হ'ব লাগিব। এয়া মই এইখিনি ভালদৰে ভাজি লৈছোঁ। এনেকুৱা ঠাণ্ডা দিনত বিভিন্ন ধৰণৰ টেঙা পোৱা যায় আৰু এনেদৰে আচাৰ থৈ বহু দিনলৈ খাবলৈ বহুত ভাল হয়। জলফাই দিন, এতিয়াতো জলফাইৰ দিন হৈছে। জলফাই আচাৰ থ'ব পাৰি আৰু বিভিন্ন ধৰণৰ আমলখিও থ'ব পাৰি। এয়া মোৰ মছলাখিনি ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু এইখিনি মই এটা পাত্ৰত উলিয়াই ল'ম। এতিয়া ইয়াতে মই আচাৰৰ কাৰণে তেলখিনি গৰম কৰি থৈ দিম, কিয়নো তেলখিনি ঠাণ্ডা হোৱাত মই জলফাইখিনিত দিব পাৰিম। এয়া তেলখিনি মই গৰম কৰিলোঁ আৰু এইফালে তেলখিনি গৰম হ'ব দি মই মছলাখিনি মিক্সিত মাৰি ল'ম। তেলখিনি মই দি দিছোঁ গোটেইখিনি। তেলখিনি ভালদৰে গৰম হ'ব দিব আপোনালোকে। গোটেইখিনি তেল দি দিছোঁ মই। তেলখিনি মোৰ এতিয়া গৰম হৈ আহি আছে লাহে লাহে আৰু তেলখিনি গৰম হোৱাৰ পিছত মই তেলখিনি ঠাণ্ডা হ'ব দিম। তেলখিনি ঠাণ্ডা হয় মানে মই মছলাখিনি মিক্সিত মাৰি ল'ম আৰু ইয়াতে এইখিনি মোৰ ৰ'দত শুকোৱা হৈ গ'ল জলফাইখিনি। আৰু ইয়াতে দি দিছোঁ মই গুড়া কৰি লোৱা মছলাখিনি আৰু এই মছলাখিনি মই ভালদৰে সানি লৈছোঁ। এয়া আৰু এইখিনি মই বটল এটাত সোমাই লৈছোঁ। জলফাইখিনি এয়া এটা এটাকৈ সোমাই লৈছোঁ। গোটেইখিনি জলফাই মই এনেদৰে সোমাই ল'ম। মই এইটো হৰলিক্সৰ বৈয়াম ব্যৱহাৰ কৰিছোঁ। আপোনালোকে গ্লাছৰ বৈয়াম ব্যৱহাৰ কৰিব পাৰে। মই এইটো হৰলিক্সৰ বৈয়াম মানে প্লাষ্টিক বৈয়াম ব্যৱহাৰ কৰিছোঁ। আপোনালোকে গ্লাছৰ বৈয়ামো ব্যৱহাৰ কৰিব পাৰে। এয়া জলফাইখিনি ভৰোৱা হৈ গ'ল আৰু ইয়াতে দি দিম মই গৰম কৰি থোৱা তেলখিনি। সেইখিনি মই ঠাণ্ডা হ'বলৈ দিছিলোঁ আৰু ইয়াতে দি দিছোঁ মই তেলখিনি। এনেদৰে আচাৰ থ'ব বহু দিনলৈকে খাব পাৰিব। এনেদৰে থ'বচোন। এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল। ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেদৰে যদি জলফাই আচাৰ বনাই খাই পোৱা নাই তেনেহ'লে এবাৰ বনাই চাব, খাই চাব আৰু ভাল পালে মোক কমেণ্টত জনাব। আৰু মোৰ চেনেলটোলৈ যদি আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব, যাতে আগলৈ দিয়া ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যন পাই যায়। ধন্যবাদ।